বান্ধৱীসকল পিংকি চন্দ্ৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ গাহৰি মাংস কেঁচা মটৰৰ সৈতে। আৰু আপোনালোকে বাৰু গাহৰি মাংস ভাল পায়নে? যিসকলে বেয়া পায় তেওঁলোকে স্কিপ কৰিব দেই। আৰু উপায় নাই, যিহেতু ৰেচিপি দিবই লাগিব নহয় জানো। সকলোৱে যিহেতু বনাব জানেই, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকেই অকণমান আপোনালোকক দেখুৱালোঁ। আৰু ৰেচিপিটো চাই যদি ভাল পায় আপোনালোকে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়াহে আৰু ভিডিঅ' বনাবলৈ মন যায়। আৰু যিসকলে মোৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকক মই নিশ্চয়কৈ বেক কৰিম। তেওঁলোকে মাত্ৰ 24 ঘণ্টা বা এদিন সম্পূৰ্ণ অপেক্ষা কৰিব, তাৰপিছত মই সকলোকে বেক কৰিম, খালি অপেক্ষা কৰিব আৰু দেৰি নকৰোঁ, তেতিয়াহ'লে ৰেচিপিটোলৈ আগবাঢ়িব লওকচোন। লৈছোঁ আৰু এইফালে মোৰ এতিয়া কেৰাহীখন গৰম হৈ গ'ল। অকণমান তেল দিম। গাহৰি মাংসৰ পৰা বহুত তেল ওলায় আৰু বেছি তেল নিদিওঁ মই। তেল নিদিলেও কথা নাই, কিন্তু মই অকণমান দি দিছোঁ। তেল নিদিলে মই ভাল নাপাওঁ আচলতে, নিদিলেও কিন্তু কথা নাই। এতিয়া গৰম হৈ লওক। এয়া দেখিছেনে মোৰ তেলখিনি গৰম হৈ গ'ল, ধোঁৱা ওলাইছে। আৰু এতিয়া মই পিঁয়াজ দি দিম। মোৰ পিঁয়াজটো ভজা হৈ গৈছে, বেছি দেৰি নাভাজোঁ। আৰু নিমখ দি দিলোঁ, নিজৰ জোখ অনুযায়ী দিব আপোনালোকে। আৰু এয়া হালধি হৈ গ'ল। এতিয়া মই মাংসটো দি দিম ইয়াতে। আৰু ঠাণ্ডা দিনত গাহৰি মাংসৰ জুতি যিসকলে নাখায় বাৰু, খোৱাসকলক কৈছোঁ, গম পাই কিমান বেছি ভাল লাগে ন। মই কৈছোঁ সেইটো যে ময়ো বেছি নাখাওঁ, হ'লেও ভাল লাগে আৰু বনায়ো ভাল লাগে, খাই ভাল লাগে, হ'লেও মই বেছি খাব নোৱাৰোঁ। আৰু এতিয়া আৰু সেইখিনি অকণমান ঢাক মাৰি দিম, তাৰপিছতহে কি দিম আৰু। এয়া চব মাংসখিনি মই ধুনীয়াকৈ ভাজি আছোঁ আৰু তেল ওলোৱা নাই, আৰু ওলাব লাহে লাহে। গাহৰি মাংসৰ তেলটো ওলাই, তেতিয়াহ'লে চাই যাবচোন দেই আৰু মই কেনেকৈনো বনাওঁ। এয়া মাংসখিনি ভজা হৈছে আৰু অলপ হৈছেগৈ, বেছিও হোৱা নাই। এতিয়া মই ইয়াত আলু, মটৰ, বিলাহী, আদা, নহৰু সকলোখিনি একেলগে দি দিছোঁ। আৰু ভাত তেল দিবলৈ নাই আৰু। এতিয়া মই পুনৰ ভাজি নি 10 মিনিটমান গেছৰ ফ্লেমটো ল' হৈ কৰিছোঁ। একদম পাতল হেৰি হৈ গৈছে। মাংসটো তেল হৈ গৈছে ধুনীয়াকৈ। আৰু কালাৰটো কেনেকুৱা দেখিছে আপোনালোকে ক'বচোন। মছলা একো দিয়া নাই বাৰু, অকণমান জিৰা গুড়ি দিম চাগে, কেঁচা জলকীয়া দুটামান দিম আৰু বেলেগ একো নিদিওঁ। এইফালে অকণমান জিৰা গুড়ি দি দিওঁ, অকণমান। এতিয়া অকণমান পানী দি ভাজিম। অকণমান পানী দিলোঁ, পুনৰ ঢাকনি লগাই দিম, আকৌ পানী দি ভাজিম অলপ টাইম। আৰু এয়া চব মাংস পানী দিয়াৰ পিছত অকণমান পানী দি ভাজি আছিলোঁ যে, কালাৰটো কেনেকুৱা হৈছে ক'বচোন এবাৰ। ভাল দেখিছেনে বাৰু? খাবলৈতো আশা কৰোঁ ভালেই হ'ব। লাষ্টত অকণমান ধনিয়া দিম, মই অকণমান জিৰা আৰু ধনিয়া গুড়ি দিলোঁ নহয়। এতিয়া আৰু অকণমান জলকীয়া দুটা দিম চাগে, আৰু অকণমান জালুক গুড়ি ছটিয়াই দিম। মই যি মাংসই নবনাওঁ ঠাণ্ডা দিনত অকণমান জালুক দিওঁৱেই, নহ'লে খাবলৈ কিবা ভাল নলগা নিচিনা লাগে। আৰু ঠাণ্ডা দিনত জালুকটো মেইন, আৰু অকণমান মই ছটিয়াই দিম। এতিয়া জালুক গুড়ি অকণমান দি দিলোঁ, পানী মই এতিয়াও দিয়া নাই, দিমহে। আৰু এয়া মোৰ মাংসখিনি ভজা হৈ গ'ল। এতিয়া মই পানী দি দিম, আৰু অলপমান দিলোঁ আৰু দিম। মই এগিলাচ আৰু আধা পানী দিলোঁ। এতিয়া এইখিনি ভালদৰে উতলক। অকণমান মই গ্ৰেভিকৈ বনাম। জালুক দিলোঁ অকণমান, মাংসখিনি খুব ধুনীয়াকৈ উতলি আছে। আৰু কালাৰটো কেনেকুৱা হৈছে জনাবচোন। এতিয়া মই এটা বস্তু দিম, আৰু কেঁচা পিঁয়াজ অথনি মই অলপমান থৈ দিছিলোঁ, আৰু এতিয়া সেয়া দি দিছোঁ। বেছি দিন অলপমান জাষ্ট স্মেলৰ কাৰণে। আৰু মাংসত শেষৰ সময়ত কেঁচা পিঁয়াজ দিলে মানে বহুত ভাল লাগে খাই। আৰু মই এতিয়া অকণমান স্মেলৰ কাৰণে জাষ্ট দি দিলোঁ।
আৰু 5 মিনিটত মোৰ মাংস ৰেডি। আৰু এয়া চাওক মোৰ মাংস ৰেডি হৈ গ'ল আৰু ইয়াতকৈ বেছি নুশুকোৱা মই অকণমান গ্ৰেভি নিচিনা হৈছে আৰু বেছি জোলো কৰা নাই। এয়া মাংস সম্পূৰ্ণ ৰেডি হৈ গ'ল। কালাৰটো কেনেকুৱা দেখিছে ক'ব। এতিয়া মই লাষ্ট এয়া কেঁচা ধনিয়া হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি নমাই থ'ম। আৰু ভাল লাগিছে যদি লাইক এটা কৰিব আৰু ধুনীয়া হৈছে বুলি কমেণ্ট এটাও কৰিব। আৰু কাৰ কাৰ খাবলৈ মন আছে এবাৰ আহিব ইয়ালৈ, মই বনাই খুৱাম বাৰু সকলোকে। যিসকলে নাখায় বাৰু, খোৱাসকলক কৈছোঁ। এয়া চাওকচোন কেনেকুৱা হৈছে। এয়া মই বাতিত উলিয়াই লৈছোঁ। বেছি সজাই পৰাই দেখাব নাজানো, তথাপিও এয়া উলিয়াই দেখাইছোঁ আৰু আপোনালোকক। এয়া মোৰ কেঁচা মটৰৰ সৈতে গাহৰি মাংসৰ জুতি। আৰু কেনেকুৱা হৈছে কালাৰটো এটা কমেণ্ট কৰি জনাব সকলোৱে। তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ নহয় জানো। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম। তেতিয়ালৈ বাই বাই, সকলো ভালে থাকিব আৰু কুশলে থাকিব তাৰে কামনা কৰিছোঁ। তেতিয়াহ'লে বাই বাই।